guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকে আটাই ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটা বিশেষ ভিডিঅ' মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। তো হাই গাইজ, এই ৰ'দত ক'ত যাম ভাবিছে ন আপোনালোকে? ক'ত যাম মই? তো আজি মোৰ লগত আছে মোৰ বান্ধৱী। আপোনালোকেতো চিনি পায়, এটা হাই কৰি দিয়ক। চিনি নাপায় কাহ তো হাই কৰি দিয়া। হেল্ল' হেল্ল'। তো আমি দুজনে ভাবি আছোঁ আজি বহুত বৰিং লাগি আছিল, কি কৰোঁ। আৰু বতৰটো এনেকুৱা নাছিল, ৰ'দ দিয়া নাছিলে, বৰষুণৰ বতৰটো আছিল। বাট আমি ভাবিলোঁ ক'ৰবাত ফুৰিব যাম, কিন্তু এতিয়া যিহে দেখিছোঁ ৰ'দ দিছে, প্লেনিং কেঞ্চেলে কৰা ভাল হ'ব নেকি? কি কৰা? ক'ৰবাত যাওঁ, আপোনালোকে স্কিপ নকৰে ভিডিঅ'টো চাই থাকিব। চাব দে অ'কে চলো হম চলতে। চকলেট চকলেট। তো আমি এইফালে যাওঁ ৰাইটত। নেলি আহি পালোঁ এইটো। তো আজি মই বান্ধৱীৰ ঘৰত আহিলোঁ, তাইৰ স্পেচিয়েলি বাৰ্থডে হয়। তো আমি বাৰ্থডে স্পেচিয়েল কৰিলোঁ, অলপমান লগ দিলোঁ। কেনেকুৱা লাগিল? লাজতে তাই নকৰে বাৰু। ফালে পানী পানী আমি এনেকৈ যাব লাগিব। তো আমি তাইৰ ঘৰৰ পৰা আহিলোঁ, এতিয়া বাহিৰে বাহিৰে ক'ত যাওঁ আপোনালোকে চাই থাকিব। তো আপোনালোকে ভাবিছে আমি কোনফালে যাই আছোঁ, ক'ত যাই আছোঁ। তো আপোনালোকে ছাৰপ্ৰাইজ আছে। এইখিনি বৰপেটা ৰেলৰ ষ্টেচন হয়। তো আমি যাই আছোঁ কোনফালে, আপোনালোকে ধৰিব পৰা নাই নহয়, গম পাব আমি ক'লৈ যাই আছোঁ। এতিয়া তেল ডিপোত সোমালোঁ, যিহেতু তেল লাগিবই। আমি এতিয়া গৈ আছোঁ। এজনী ড্ৰাইভাৰ হয় মোৰ ফ্ৰেণ্ড। আমি এতিয়া যাই আছোঁ। চ' এক্সাইটেড। তো ভিউটো একদম মজা হয়। মই এইফালে অহা আজি 2 দিন হ'ল। আমি এনেকৈ যাব লাগিছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে আমি ক'লৈ গৈ আছোঁ। চালোঁ আপোনালোকক, পৰিৱেশটো বহুত মজা হয়। তো আমি ইয়াতে অলপ টাইম ৰখিছিলোঁ, 2-1মান ফটো উঠিলোঁ, তাৰপিছত হেৰি কৰি আছোঁ। তাৰ বাবে এইটোৱে ৰাস্তা আমি আৰু গ'লোঁ আৰু, হয়নে ৰীমা? চ' ফাইনেলি ভাল ৰাস্তাটোত উঠিলোঁ। সেইটো ৰাস্তাটোত একদম মানে কি ক'ম আৰু, ঠেকেচা খালেও বহুত, সেইকাৰণে ভিডিঅ'টো শ্বুট কৰোঁতে অলপ অসুবিধা হৈছিলে। তো এতিয়া বলক আৰু। আহি পামেই। তো আপোনালোকেতো গম পাইছে আমি আহিছোঁ। তো আমি ইফালেদি যাওঁ এতিয়া ফটো ছেশ্যন, আকৌ ফটো ছেশ্যন। তো বলো। তো আমি ইয়াতে অলপ টাইম ৰৈছোঁ ফটো উঠিবলৈ। এইখন আমাৰ যান বাহনখন। আপোনালোকে দেখিবলৈ পাইছে আগত কি কম, বহুত ভাল লাগিল। আগত মেইন গেটখন আছে, যোনফালে আমি এতিয়া গৈ আছোঁ। চ' আমি ফাইনেলি মানাস নেশ্যনেল পাৰ্ক আহি পালোঁৱেই। এইখন মেইন গেটখন দেখিবলৈ পাইছে আপোনালোকে।
ফালে এটা ফটোশ্বুট চলি আছে ইয়াতে ফটোশ্বুট কৰিব মজা ময়ো ভাবিছিলোঁ ফটোশ্বুট কৰিম বুলি ইয়াত নমস্কাৰ আদৰিছোঁ আপোনালোকক এইখনে হয় মানস নেশ্যনেল পাৰ্কৰ মেইন গেটখন যিবিলাক আমি যাই আছোঁ এইখন স্থাপিত হৈছিলে 1990 চনৰ বাক্সা জিলাৰ অন্তৰ্গত হয় অবভিয়াছলি ইয়াৰ ভিতৰৰ পৰিৱেশটো সঁচাকৈ বহুত সুন্দৰ আমি ইফালে নাযাওঁ আজি ইফালে ঘূৰি আহিম এইটো ইফালে এটা ময়ূৰ আছে দুটা বাপৰে অ' মাই গড তিনিটা ক'ত যাম আমি গেটৰ সিফালে হ'ব গেটৰ সিফালে যাবলৈ কি কৰিব লাগিব ন এতিয়া আমি জীপ ভাড়া কৰিব লাগিব ন দে এদিন প্লেন বনাওঁ দিয়া তেতিয়াহ'লে কটেজ কৰি আছে এইখন হয় কি এইখন অ'কে ৰিজৰ্ট অ'কে তো আপোনালোকে আহিলে এইখনতো আহিব পাৰে বঢ়িয়া প্লেচ হয় ভিতৰলৈ নগ'লোঁ বাৰু বাট বাহিৰৰ পৰা যি দেখিছোঁ কৈছোঁ চ' আমি এতিয়া এইফালে যাম এইফালে কি আছে অ'কে মাই গড মই আপোনাক জুম কৰি দেখাইছোঁ বহুত সুন্দৰ সুন্দৰ প্লেচ আছে এইফালে সঁচাকৈ মই এদিনো আহি পোৱা নাই যিহেতু আজি সৈতে মোৰ দুদিনেই হ'ল তো ইমান কম টাইমত মই কেনেকৈ গম পাম তো মোৰ বান্ধৱী আহিছে চব গম পাইছোঁ তো ক'লে কি তই ইফালে অহা নাই নেকি চ' ইফালেতো মই অহা নাই তো কি ভাল প্লেচ আছে অঁ ব'লা গ'লি ইমান ধুনীয়া যদি আমি আৰু কি হয় মোৰ লগে থকা আছিলে এতিয়া আমি যাম এইফালে বন্ধ আছে যোৱা নহ'ব বহুত ভাল প্লেচ হয় আপোনালোকক দেখাইছোঁ বাৰু কিমান সুন্দৰ প্লেচ অ' মাই গড दिल की धड़कन से तो आए जाना मेरी सबकी हो जाए आना बिस्तर धोरे तो कैसे सोए जाना মজা লাগিছে অতি সুন্দৰ বাট এতিয়া আৰু ক'ত আৰু আমি যাবই লাগিব ইয়াতে থকাৰ প্ৰগ্ৰেম নাই নহয় বাৰু হা অ'কে আমি এইখিনি চালোঁ আৰু থুলমূলকৈ প্লেচটো মজাই বেয়া লগা নাই অলপ হৰৰ হৰৰ ফিল আহিছে নোহোৱা নহয় বাৰু এবাৰ হাই কৰি দিয়া বৌ এতিয়া ঘৰত যাব আপোনালোকে আমি এতিয়া ঘৰমুৱা হৈ যাই আজি জাৰ্ণিটো কেনেকুৱা লাগিল ৰাইজ মই এটা কথা ক'বলৈ ওলাইছোঁ যে আমি আহিছিলোঁ ঘৰৰ পৰা 3টা বজাত আৰু এতিয়া 5 বাজিছে তো আমি ইমান টাইম ফটো উঠিলোঁ কি কৰিলোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব সেইকাৰণে মজা ফটোশ্বুট होगा यहाँ पर चलो আছে ফাইনেলি মই এইটো প্লেচত আহিম বুলি ভাবি আছিলোঁ অথনিৰ পৰা যোৱাতে চাই গৈছিলোঁ তো ইয়াতে এতিয়া সোমালোঁ প্লেচটো মজাই হয় ষ্টে কৰিব পৰা ইয়াতে চাই লওক আপোনালোকে এইটো ইয়াতে মানে কি ইয়াৰ পৰা আপুনি চাবকনখন দেখিব পাৰিব চাব পাৰিব এইটো মজা ভিউ হয় আৰু এইফালে ছানলাইটো পৰিছে বঢ়িয়া আৰু আপোনালোকে আহিলে ন মই আপোনালোক দেখাই আছোঁ
সেইফালৰ পৰা আহি এইফালে মানে আহি অলপ সোমাব লাগে, তাৰপিছত এইখিনি টাৰ্ণ কৰিব লাগে। তো আপোনালোকে ফাইনেলি ইয়ালৈ আহিলে ইয়াতে সোমাব। ইয়াতে অকণমান ৰখিলেও কিয়নো তাই বোলে ফোন আহিছে আৰু ফোনটো ৰিচিভ কৰিবই লাগিব, নহয়নে বাৰু? তো ফাইনেলি আমি এতিয়া ঘৰলৈ উভতি তো আমি যাবলৈ লৈছোঁ। কেনেকুৱা লাগিল আজি? বহুত ভাল। বহুত ভাল। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। অ'কে, টিল দেন আজিলৈ বাই বাই, আজিলৈ এৰিছোঁ। কিবা ভুল কাণ্ট্ৰি হ'লে আপোনালোকে ক্ষমা কৰি দিব। বাই বাই। সূৰ্য্য বতৰটো হ'ল, এতিয়া আমিও ঘৰত যাই আছোঁ। 9 বাজিছে, মই দেখাব বিচাৰিছোঁ। অ'কে, বাই বাই। नील गगन